নমস্কাৰ, মই চিত্ৰামৃত। আপোনালোকৰ ভালেইনে? আমাৰ বাৰু ভালেই। সেইদিনা বিয়া খাবলৈ গৈছিলোঁ। মাছৈ গাঁৱৰ জুনুকাৰ বিয়া, তোলনি বিয়া। গোটেইকেইজনী যাবলৈ ওলালোঁ, কিন্তু শ্বৰ্টকাট মাৰিবলৈ গৈ গোটেই পথাৰৰ বোকা গছকিব লগা হ'ল। মাইনাই বিয়ালৈ অৱশ্যে নাযাওঁ বুলি কৈছিলে, কিন্তু তাই নগ'লে মোৰো মনটো ভাল নালাগে নহয়। সেইটো কাৰণে তাইকো জোৰ কৰি উলিয়াই ল'লোঁ আৰু পথাৰ পাৰ হৈ আহিলোঁ। পথাৰ পাৰ হৈ আহিয়েই নামঘৰৰ দমকলতে ভৰি হাতকেইটা ধুই ল'লোঁ। আৰু এয়া অৱস্থাবোৰ দেখিছেনে? বিয়াঘৰ আহি পালোহি। বিয়াঘৰ আহি পাই দেখিছোঁ জীয়ৰীসকলে ফটো মৰা ষ্টাৰ্ট কৰিলে আৰু কইনাক সজাই থকা হৈছে। এইফালে আমাৰ জীয়ৰী ছোৱালীকেইজনী ধুনীয়াকৈ সাজি কাচি আহিছে চবেই। আমাৰ ভণ্টিক জুনুকাৰ লগত অলপ ভিডিঅ' কৰি দিলোঁ আৰু আমি ফটো মাৰিছিলোঁ বিয়ালৈ যাবলৈ ওলোৱাৰ আগেয়ে। আৰু গধূলিলৈ আমাৰ ঘৰলৈ নগাঁৱৰ খুৰা খুৰী ভণ্টিহঁত আহিলে। এনেকৈ ভাগৱত পঢ়িলে, আমি শুনিলোঁ। মাইনাই খুব মন দি শুনিছিল, কিন্তু আমাতকৈ বেছি। আজিলৈ ইমানেই। বাই বাই। আকৌ লগ পাম আপোনালোক।